অ মানুহজনী হ'ল নে ওলাই আহা আকৌ সোনকালে থৈ আহোঁগে নহয় পিছত ট্ৰেইন নাপালে থুটমুট চেলেকি ঘৰলৈ ঘূৰি আহিব লাগিব কিন্তু আকৌ দেই কৈ থলো মই ৰ'ব চিঞৰি নাথাকিব হ'লে আৰু মোৰ ওলাই মেলি হৈ গ'ল বেগটো মানুহ তই বেগটো লৈ ল'বি দেই পিঠিতে বেগটো লৈ ল'বি কাপোৰ কানি ভৰাই থৈছোঁ হ'ল গৈছোঁ ৰ'ব চাওঁ এইফালে হ'ব দে ট্ৰেইনত যিমানবোৰ মানুহ আহে ভাল কাপোৰ কানি পিন্ধি লাভ নাই হয়নে তাত গৈ ভাল কাপোৰ কানি পিন্ধি ল'ব লাগে আৰু আই তহঁতি দুজনীয়ে একেবাৰে দাঁত নিকটাই হাঁহি আহিছ যে কিনো ৰস পালি দুইজনীয়ে তোক দেখি পানি ৰস পালো যেনেকেহে পদূলি ৰৈ আছো হিয়া আমাক আদৰি নিবলৈ পটককৈ পানী সোপা দিয়ে দিলে নহয় এতিয়া ইমান লাহে লাহে অকণমান আহে গৰুৱে মোটাতকৈও চাই চিককৈ আহি থাকিব পাইপডাল পেলাই থ'লেও আকৌ পাইপডাল পৰিয়ে যায় ইমান কৈ আছোঁ মানুহটোক বোলো পাইপডাল লগাই দিবচোন ভালকৈ এইখনতে ফুটা এটা কৰি সোমাই থাকিব নাই গুৰুত্বই নিদিয়ে অকল বাৰীতে কামতে লাগিয়ে থাকে মাইকী মানুহৰ কামত অকণমান সহায় কৰি নিদিয়ে মা বাবু মামাই যে বিয়া পাতিব ছোৱালীজনী ক'বা নিবনো মোমায়েৰে বিয়া ক'পা পাতিব গমেই পোৱা নাই তাই মৰা নপা পাতিব মৰা নপা বাবু মামাই যে ছোৱালীজনী আনিব ফটো কপিও দেখা নাই কেনেকুৱানো দেখিবলৈ নেলাগে ফটো চাব আৰু মোক এদিন দিছিলে মোবাইলত তাৰপৰা সেই মোবাইলটো কাম নকৰা হ'লত চব ফটোবোৰ ডিলিট কৰি দিলোঁ উৰি গুচি গ'ল নহয় কম দামী ফোন হ'লে সেইটোৱে দিগদাৰ জেগাবোৰ কমি গুচি যায় চব উৰুৱাই দিলোঁ হেৰি নহয় এতিয়াচোন আমি এনেও যামেই বাবু মামা মোবাইলতে চাই ল'বিগৈ গৈ পেলানি বাবু মামাক কবি আকৌ মামা বুলি মামীজনী চাওঁচোন সি আকৌ যিহে লাজ কৰিয়া মনে মনে কবি ডাঙৰ মানুহৰ আগত নকবি তেতিয়া সি লাজ কৰিব আকৌ মা বাবু মামাৰ বিয়াত মই কি পিন্ধিমনো ভাল কাপোৰ এযোৰ লাগিব নহয় মোৰ দেখোন নাইয়ে তাকে হেপাই কিনো পিন্ধিবি জানো আছে নহয় আৰু 4 মাহমান তাৰপিছত ভাবিম বাপেৰক কবিচোন বাপে ভাল চাই কাপোৰ কানি এটা আনি দিবও পাৰে যদি আৰু বাপে আনি দিব নোৱাৰে মোমায়েৰকে কবি মামা আপোনাৰ বিয়াত পিন্ধিবলৈ বুলি ভাল কাপোৰ এযোৰ আনি দিয়ক মোক এনেও আনি দিব ইমান মৰম কৰেহি এতিয়া ইমান দূৰ কাৰণে সঘনে যাব ন ইমান দূৰলৈ ছোৱালী বিয়া হ'ব নাপায় দেই ক'ৰ মানুহ আহি ক'ত বিয়া হ'লোহি বাৰু শদিয়াতে জন্ম হ'লোঁ আহি পেলাই যোৰহাট পালোহি এইটো ভৰ্তি হ'ল এইটো দিয়ে দিওঁ সোনকালে ওলাব লাগিব দেই এতিয়া বোৱাৰী মা এই ৰূপহীহঁতৰ ঘৰৰ পৰা টেঙা এটা আনিলোঁ এই কাটচোন কাট এই ৰ'দটো থাকোঁতে খাই ল টেঙাটো দেখিবলৈ বৰ ধুনীয়া পায় মৌচুমী টেঙা ৰূপহীহঁতৰ ঘৰত ঢেৰ লাগিছে চাগে ন মা হেৰি নহয় এতিয়া আকৌ টেঙা খাই থাকিলে আমাৰ দেৰি হ'ব নহয় 1:30 বজাতচোন ট্ৰেইন আছেই মা ঘৰলৈ যাবলৈ ওলাইছোঁ ইমান দিনৰ মূৰত ইদৰেতো যোৱাই নহয় এতিয়া ভাইটি বিয়া পাইছেহি কাৰণেহে যাওঁ কি ক'ত যোগাৰ হৈছে নহৈছে ভাইটিৰ বিয়া পাতিছে যেতিয়া মোৰ আৰু মনটো ইয়াত থাকিব নি ঘৰতহে থাকিব এইটো নহ'লে মা বেগতে ভৰাই লৈ যাওঁ নি মাহঁতৰ ঘৰতে খামগৈ মা টেঙা খাবলৈ বহুত সময় আছে 1 বজাতহে ট্ৰেইন এতিয়া 11টা বাজিছেহে সেইটোও হয় 1-1:30টালৈ বহুত সময় আছে এই আপুনি বিচাৰি আনিছে যেতিয়া কাটিয়ে আনো আৰু ন তিনিজনীয়ে পটকৈ খাই লওঁ আমি তিনিজনীয়ে খাম গৈছে ল'ৰাটোনো ক'ত গ'ল শুন ক'ত গ'লি শুন আছো না দিনটোনো তই কিমান কাম কৰি নাথাক হ'ব অলপ পাছত কৰিবি মই এই ৰূপহীহঁতৰ ঘৰৰ পৰা মৌচুমী টেঙা এটা আনিলোঁ এইবাৰ আকৌ আমি মৌচুমী টেঙা খোৱাই নাই নহয় আছো না বোৱাৰীয়ে কাটিছে আমি খাই ল'ম টেঙা আনিলে নি টেঙা আনিলে যদি খাই লওঁগৈ আৰু কিমান এইবোৰ কোৰ মাৰি থাকিম মানুহজনীও মাকৰ ঘৰলৈ যোৱা কথা আজি কিমান দিনৰ পিছত বা আহে ঠিক নাই ওচৰতে হোৱা হ'লেও পটককৈ লৈ আহিলোগৈহেঁতেন কিমান দিন বা কয় আৰু আজি টেঙা অকণ খাই লওঁ আৰু মানুহজনী হাতৰে বোপাই এই কথা এটা নহয় এই বিয়া পতাৰ পাছত বেছিকৈ মানুহজনী ঘৰলৈ পঠিয়াব নালাগেও বুজিছ নাই বাৰু তই ক'তনো বেছিকৈ পঠিয়াইছোঁ বাৰু এতিয়া ভায়েকৰ বিয়াৰ কাৰণেহে যাবলৈ ওলাইছে আৰু যাবলৈ ওলোৱাৰ পিছতনো মই বাধা দিব পাৰি নেকি যাওক দে সেইটো কথা নহয় গম পাইছ নাই তাইক বিয়া পাতি অনাৰ পৰা মই দেখোন পাকঘৰত সোমোৱাই নাই মই জানোৱেই দেখোন মই যে পাকঘৰত কিমান দিন যে তাইক অনা দিন ধৰি সোমোৱা নাই মই যে কেনেকৈ ভাত পানী সিজাই খাম বাৰু জানোৱেই দেখোন মই দিনক দিনে কাম কৰিব নোৱাৰা হৈ গৈ আছোঁ তহঁতি হ'লে একো বুজি নাপাওঁ মোৰ কথা গম পাইছোঁ তই একেটা কথাকে পেৰ চেপেটা কৰি নাথাকিবি আৰু কেইদিনলৈ সেইটো গাবি ঠিক নাই তই হ'ব আহা মা আমি শদিয়ালৈ যামেই
মা আমি হত ফুল খামেই বান্ধিম আমি কেঁচা পাতত লোম। আইও এই দুজনী একদম যাবি মাৰৰ ঘৰলৈ যাবি একেবাৰে সদিয়া একেবাৰে গানকে লগাই দিলে আৰু একেবাৰে ক'ব নোৱাৰা হৈ থাকিলে আনন্দত একেবাৰে মতলীয়া হৈ থাকিলে। আইঅ তই একদম বৰ বেলেগ আৰু দেই তই দুইজনীয়ে কোৰাছটো গালে যেনিবা একেলগে ফূৰ্তিতে অকণমান একেবাৰে মাকৰ ঘৰলৈ যাব বুলি গোটেইজনী হিংসাতে ক'ব নোৱাৰা হৈ আছে একেবাৰে তই যাবলৈ দেচোন যাবলৈ দে অকণমান শান্তিয়ে। তই কি বুজি পাবি তই ল'ৰা যে তই মাৰৰ কষ্ট একো বুজি নেপাৱ সেইকাৰণে ঘৈণ মাৰৰ ঘৰলৈ পঠিয়াইছ তই চাগে বৰ ভাল পাইছ। এই মনে থাক তোৰ নাটকবোৰ উলিয়াই আনি থাকিবি মোৰ আগত এই টেঙা হ'ল যদি দিয়া। হওকচোন হওক এতিয়া এনেকৈ খাওক এটুকুৰাকৈ নিজে চকলীয়া খাই থাকক আমাৰ দেৰি হৈছে নহয় ধৰক আকৌ। এনেকৈ খাবলৈ নাই সেই নিমখ জলকীয়া সানি দিয়া এনেকৈ মই নাখাওঁ। এতিয়া সেইখন কৰি থাকিলে আমাৰ দেৰি হ'ব লৈ যদি লওক খাই যদি খাওক আৰু নহ'লে নালাগে হওক মা আপুনি লৈ লওকচোন। মায়ে এনেকৈ খাই ভাল পায় তেওঁ আকৌ কেনেকুৱা কৰে খাওক মা এনেকৈ খাওক দেই দেৰি হৈছে যে। পিছে মোৰ এনেকৈ খাবলৈ মনটো যোৱা নাই তোৰ আকৌ দেৰি হ'ব নহয় ঘৰলৈ যাবলৈ হ'ব আৰু দে এনেকৈ খাই দিওঁ আজি। অ' দেউতা মই নহ'লে মামা বিয়া থাকিয়ে দিম নেকি বিয়ালৈকে? নেলাগে দেই তই নাচিবি আকৌ পঢ়া শুনা নাই নি মোমাৰৰ বিয়ালৈ আছে কেইবাদিনো 3-4 মাহমান আছে দেখকৈ কেইদিনমানৰ আগত যোৱাটো বেলেগ কথা ইমান সোনকালে কেলে এতিয়া যাম আৰু 2 দিন থাকি গুচি আহিম। অ' দেউতা নহ'লে মই মামা বিয়ালৈকে থাকিয়ে দিওঁ নি? হে নেলাগে ইমান দিন থাকিব মোমাৰৰ বিয়ালৈ যেনে হ'লেও 3-4 মাহমান আছে কি কৰিবি ইমান দিন পঢ়া শুনা নাই আৰু আমাৰ ল'ৰা ছোৱালীবোৰে বিয়া বাৰু বুলিলে একেবাৰে ক'ব নোৱাৰাই হৈ যায় একেবাৰে বিয়া এসপ্তাহৰ আগত যাম আৰু একেবাৰে বিয়া চিয়া খাই শেষ কৰিহে আহিম হ'ব এতিয়া পেট পেটাই নাথাকিবি। হ'ব যা বিয়া বুলি মোমায়েৰক খবৰ এটাকে লৈ আহিবি যা আকৌ বিয়াৰ আগত আকৌ যাবি আকৌ তহঁতি। ঐ তা নহ'লে তুমিও আমাৰ লগতে ব'লা বিয়া খবৰ এটা কৰি আহোঁগৈ। আইঅ কেনেকৈ যাব কঁকালটো বেকা নহয় জানো এনেই ট্ৰেইনত উঠা নমা কৰি কষ্টহে পাব বিয়ালৈ বাৰু কেনেবাকৈ যাব আৰু জোৰকৈ লৈ যাম এতিয়া নেলাগে আমি যাম আৰু আহিমেইচোন। নালাগে তহঁতিয়ে যাচোন ঘৰখনত আকৌ মাইকী মানুহজনী নহ'লে বৰ দিগদাৰ হয় নহয় এই আলহী দুলহী আহিলে চাহ পানী দিয়া আকৌ ভাত পানী সিজাই মেলি দিয়া এখন বৰ দিগদাৰ হ'ব দেই তহঁতিয়ে যা ময়ো যদি নাথাকোঁ তহঁতিও যদি মোমায়েৰৰ ঘৰলৈ যা গোটেই বাপেৰে যে কি কৰিব অৱস্থা নাই আৰু এই দৰ্জা খিৰিকী মেলি একেবাৰে চাগে তিনিআলিত কেৰম খেলি থাকিবগৈ। বৰ ভাল লাগিলেও টেঙাটো খাই বেলেগ সোৱাদ কিন্তু দেই সেই ৰূপহীয়েনো বাৰু সেই এটাহে দিবলৈ দেখিলেনে 10টামান লৈ আহিব নোৱাৰিলি জুলুঙাত ভৰাই পেলাই নি ঐ তহঁতি সোনকালে ওলা কেলৈ দেৰি কৰি আছ এতিয়া সেই পিছত ট্ৰেইন চেইন নাপাবিগৈ আকৌ গৰু গাড়ী ভাড়া কৰি যাবগৈ লাগিব গম পালি নাই যা সোনকাল কৰ। অ' দেউতা কি গৰু গাড়ীনো মই দেখোন আজিলৈকে দেখিয়ে পোৱা নাই। অঁ ক'ত দেখিবি এইবোৰ আজিকালি গৰু গাড়ী পাবলৈকে নাইকিয়া হ'ল আগতে মানুহে গৰু গাড়ীতহে গৈছিলে আমাৰ আকৌ এওঁলোকৰ ঘৰটো কিমান ধনী আছিলে হয় ন মা ইয়াত একেবাৰে গৰু গাড়ী 10খনমান আছিলে চব ভাড়া মাৰে আকৌ বাপেৰে ভাড়া মাৰিহে মোক পালেগৈ সদিয়াত। হ'ব ইটোৱে সিটোক একেবাৰে ঠাট্টা মস্কৰা কৰি থাকিব নালাগে যাওঁ যদি ওলাগে যা। এই মানুহ সেই আমাৰ বাৰু গৰু গাড়ীহে আছিলে সেই তহঁতৰ আকৌ মাৰৰ ঘৰত কি আছিলে গম পাৱ নাই সেই ৰেল গাড়ী আছিলে 3খনমান সেই মাৰে সেই প্ৰেছ ওলালে চকাত পম দিবলৈ ঘূৰি ফুৰিছিলে ৰেলতে উঠি সেই ৰেলত উঠি ঘূৰি ফুৰোঁতেহে মই পালোঁ আকৌ হ'লেনো বাৰু মই সেই যোৰহাটৰ পৰা গৈ শদিয়া ছোৱালীজনী পাওঁগৈনে বাৰু। হ'ব থ দুইটাই একেবাৰে ঠাট্টা মস্কৰা কৰি থাকিব নালাগে ঐ তই যাৱ নে কি যাৱ যদি যা নগ'লেও নালাগে বাদ দে থ কামতে ধৰগে যা নগ'লে মই ভালহে পাওঁ যা কামত ধৰগে যা নগ'লে মই ভালহে পাওঁ দে যাওঁচোন পদূলি মুখৰ পৰাই আহোঁগৈ। ঐ বা মোৰ ঘৰলৈ অহা বেছি দিন হোৱা নাছিলে নহয় গম পাৱ নাই 15 দিনমান আগতে এবাৰ আহি গৈছিলোহিহে আকৌ আহিবলৈ মন নাছিলেই পাই তই লগ ধৰাৰ কাৰণেহে আহিলোঁ। এই মোৰ ঘৰলৈ আহি যোৱা বেছি দিন হোৱা নাছিলেই খালি অকলে আহি ভাল নালাগে বিয়া হোৱাৰ পিছত কিবা সেই বাই ভনীবোৰ লগ পালেহে ভাল লাগে সেইকাৰণে তোক লগ ধৰিলোঁ আকৌ। সেইটো হয় বাৰু এই ছোৱালীবোৰ বিয়া দি দিয়াৰ পিছত ঘৰখন বৰ উদঙীয়া লাগে যে সেইকাৰণে লগে সংগে আহিলে ভাল লাগে আৰু পিছে কথা এটা নহয় তই খবৰ খাতি দিছিলি নে কি বাৰু ঘৰলৈ আমি আহিম বুলি? নাই দিয়া ইমান ওচৰতেনো কি খবৰ খাতি দি থাকিবি আহিছোঁ আৰু ঘপককেনে ভাত এসাঁজৰ খাম আৰু যামগৈ আৰু ইমান ওচৰতে খবৰ দি থাকিব লাগিছে নি আৰু হ'লেও খবৰ এটা দিব লাগিছিলে নেকি এই চব মানুহে নিজৰ কাম থাকে নহয় এই দাদা নবৌহঁতো আকৌ কেনিবা গ'ল নি আকৌ কিবা কাম বন সিহঁতো থাকিব পাৰে নহয় সেইকাৰণে খবৰ এটা দি আহিলে ভাল এতিয়া আকৌ সিহঁতি ঘৰত আছে বা নাই আকৌ আৰু নাথাকিনো ক'ত যাব হয় এনেও কাৰোবাক নহয় কাৰোবাক দেখোন লগ পামেই।
আইও হয় নি হ'ব দে আৰু ব'ল তেন্তে হ'লেও কৈ আহিলে ভাল আৰু গম পাওঁ নাই ঘপককৈ ওলালেহি বেয়া নহয় আকৌ মই আকৌ ঘপককৈ খবৰ খাতি নিদিয়াকৈ আহোঁ আৰু গম পাইছনে হ'ব ব'ল 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 পাবহিয়ে হ'ল আৰু এতিয়া আমাৰ ছোৱালী দুজনী আহিছে নি বাৰু বাই ভনী দুইজনী একেলগতে আহিছে সিহঁতি আহিছে মই কি খুৱাম বাৰু নবৌজনীও নাই ঘৰলৈ যাবলৈ ওলাইছে মইনো কেনেকৈ কৈ খুৱাম বাৰু ইহঁতক ঐ বা আমাৰ মালে চা আমাক আদৰিবলৈ আজি কেনেকৈ ৰৈ আছে খবৰ খাতিও দি নাই অহা আমি হয়নে দেখিলি আনকালে খবৰ দি আহিলেও এনেকৈ ৰৈ নাথাকে আজি খবৰ নিদিয়াকৈ আহিলোঁ যে একদম আগভেটি ৰৈ আছে আদৰিবলৈ মানুহজনী হ'ল নে ওলাই আহা আকৌ সোনকালে থৈ আহোঁগৈ নহয় পিছত ট্ৰেইন নাপালে থুটমুট চেলেকি ঘৰলৈ ঘূৰি আহিব লাগিব কিন্তু আকৌ দেই কৈ থলোঁ মই ওলাই আহা সোনকালে ৰ'ব চিঞৰি নাথাকিব হ'লে আৰু মোৰ ওলাই মেলি হৈ গ'ল বেগটো মানুহ তই বেগটো লৈ ল'বি দেই পিঠিতে বেগটো লৈ ল'বি কাপোৰ কানি ভৰাই থৈছোঁ হ'ল গৈছোঁ ৰ'ব চাওঁ এইফালে হ'ব দে ট্ৰেইনত যিমানবোৰ মানুহ আহে ভাল কাপোৰ কানি পিন্ধি লাভ নাই হয়নে তাত গৈ ভাল কাপোৰ কানি পিন্ধি ল'ব লাগে আৰু তহঁতি দুজনীয়ে একেবাৰে দাঁত নিকটাই হাঁহি আহিছ যে কিনো ৰস পালি দুইজনীয়ে তোক দেখি পানি ৰস পালো যেনেকেহে পদূলি ৰৈ আছো হিয়া আমাক আদৰি নিবলৈ আহিলি হয় তহঁতক এতিয়া চাহে পানী আকৌ ভাতে পানী এতিয়া কোনে যোগাৰ ধৰিব বাৰু নবৌ ফুৰিবলৈ ওলাইছে ফুৰিবলৈ ওলাইছে ক'ত আৰু সেই নবৌ দেখোন নাযায় ক'ত যায়নো আজি এই নবৌজনী দেখোন ঘৰৰ পৰা ওলায়েই নাযায় ঘৰটোতে সোমাই থাকে কোনোদিনাখনি ক'লৈকো ওলাই যোৱা নাই দেখোন আজিনো ক'ত যাবলৈ ওলাইছে তাকেহে আজি মাকৰ ঘৰলৈ যাবলৈ ওলাইছে ভায়েকৰ আকৌ বিয়া পালেহি নহয় সদিয়ালে যায় মানে ভায়েকৰ বিয়া খবৰ ল'বলৈ আজি নগ'লেও হয় আমিহে এতিয়া আগতীয়াকৈ ওলালোহি এনেও এতিয়া আমি অহা দেখিব নহয় দাদা এনেও তাইক যাব নালাগে বুলিয়ে ক'ব আমিহে প্ৰথম আহিছোঁ এতিয়া তাই নগ'লেও হ'ব জানো পাই কি হ'ব আৰু তাইও দেখোন যাবলৈ সাজি কাচি ওলাই আছে কোন ক'ত যাবলৈ ওলাইছে ঘৰৰ কোনোবা ফুৰিবলৈ যায় বুলি শুনিছো এতিয়া ভাতহে পাতিব লাগে আৰু আপোনালোকক ফুৰিবলৈ যোৱা কেঞ্চেল আৰু আমি ভাত খোৱাকে ওলালোহি আৰু ভাতৰ চৌ পাতিব লাগে সেই প্ৰথমে আকৌ চাহ অকণহে খাই লওঁ দেই চাহ অকণহে পাতি লোৱা বিস্কুট চিস্কুট লৈ আহিছোঁ পাই চাহ খাই আৰু ভাত খাম মজা 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 হাঁহ এটা একদম জুপুকা লাগি মৌৱে হৈ আছে সেইটোকে আজি কাটিম আৰু গোটেইখিনিয়ে মিলি জুলি খাম সোমাই সোনকালে মা নযাওঁ আৰু ভিতৰলৈ দেই ইমান ফূৰ্তিকে আহিছিলোঁ ভাত এসাঁজ খাম বুলি চা দাদাই কেনেকৈ কৈছে আহি পাইছোঁহে পোনে সেই জুপুকা লগা হাঁহটোহে খুৱাই বোলে ককাই এনেই ধেমালি কৰিছে তহঁতক জুপুকা হাঁহ লগা নহয় একেবাৰে তেল ফাটো হৈ আছে ইমান দেৰি কৰিলা সাজোন কাচোন কৰোঁতে এতিয়াও সেই নালাগে আৰু ওলাব এই ঘৰলৈকে আলহী ওলালেহি এইফালে ওলাই আহা গৈছোঁ কি হ'ল বলক দেৰিয়ে হৈছে যাম বলক আহা ভণ্টিহঁত আমিও ফুৰিবলৈ ওলাইছিলোঁ আকৌ এই ভাইটিৰ বিয়া ওলাইছে নহয় খবৰ এটা বোলো কৰি আহোঁগৈ এনেওতো ওচৰৰ বাট নহয় পটকৈ যাওঁ বুলিলে যাব নোৱাৰোঁ নহয় কি কওঁ এতিয়া আহা চাহকণ খাই লোৱা মই চাহকণ দিয়ে যাম আৰু আহা কি আকৌ চাহকণ দি পেলানি যাওঁ সেই চাহকণ বনাই খুৱাই পেলানি তই ট্ৰেইন নাপাওঁগৈ আৰু সেই ট্ৰেইন যাবগৈ তোলৈ ৰৈ নাথাকে নহয় ট্ৰেইনখন তহঁতৰ ঘৰ হ'ব পাৰে ট্ৰেইনখন ৰৈ নাথাকে সেই বুলিও তোলে এতিয়া আকৌ সিহঁতিও আহিলে নহয় এতিয়া যাব নালাগে আৰু সিহঁতি আকৌ আহি নোপোৱাগত যোৱা হ'লে বেলেগ কথা এতিয়া আকৌ জপনা মুখকে পাৰ হ'ব নোৱাৰিলি দেখোন এতিয়া নালাগে যাব গ'লেও যাওক নব আপুনি গ'লেও যাওক সেই মাহঁতৰ ভালেমান দিন খোৱা নাই নহয় মায়ে বনাই মেলি খুৱাব আমি লাগি ভাগি দিম হয় নাযায় তহঁতি ইমান চিন্তা কৰিব নালাগে সেই আলহী মুখা দেখিও নাযায় আৰু ঘৰলৈ কাইলৈ যাব আকৌ আজি গ'লেহে যোৱা নি আৰু ইমান আৰু অবুজন নহয় মই ইমান অবুজন ছোৱালী এজনী বিয়া পতা নাই আৰু তহঁতি কি কথা কওঁ সেইটো কথা মা আজি নাযাওঁ আৰু পেহীহঁত আহিছে কিবা নিছে মোলে বাদ দিয়া আজি নাযাওঁ আৰু কাইলৈকে যাম আজি নাযাওঁ আৰু তোমালোক পালাহি নহয় এতিয়া চাহ বনাওঁ ভাত বনাওঁ একেলগে খাওঁ আৰু কাইলৈকে যাম আৰু আকৌ কাইলৈ কোনোবা নোলালেহি হয় ওলাবই নোৱাৰোঁ নহয় ঘৰটোৰ পৰা আহা ৰৈ থাকিব নালাগে মা লৈ লওকচোন মই কাপোৰ সলাই লওঁ
ইমান দিনৰ মোৰ মা ঘৰলৈ যাবলৈ ওলাইছিলোঁ এনেইতো যাবই নোৱাৰোঁ 12 মাহত 13টা খেতি কৰে নহয় খেতিত লাগি থাকোঁতে যায় ভাইটি বিয়াৰ কাৰণে যাবলৈ ওলাইছিলোঁ সিও ইমান মাতি আছে বা আহিবিচোন বোলে যাব সময়তে কৌফানো এইকেইজনী ওলালেহি আহিয়ে থাকে 10-15 দিনৰ মূৰে মূৰে আহিছে আকৌ একেবাৰে দাঁত নিকটাই ভাত খাই আৰু হাঁহৰ মাংসই ভাত খাই যায় এতিয়া ওলাই পেলানি মই সেইকণ সময়ৰ কাৰণে দেৰি হৈ যোৱা পদূলিমুখ পাৰ হোৱা হ'লে মই যাবগৈ পাৰিলোহেঁতেন পদূলিমুখটো নাপালোগৈহেঁতেন নহয় খালেহেঁতেন যেনিবা সিহঁতি নিজে মাৰি ভায়েকৰ লগত মাকৰ লগত মই থাকিলেহে হয় মই থাকিবই লাগিব আকৌ কোনে কৰি খুৱাব নহ'লে কাঁহীয়ে বাতিয়ে ধোৱা পখলা সেইখিনি মইহে পাৰোঁ তেহেঁতি দাঁত নিকটাই আড্ডা মাৰি খাব আৰু যাব আৰু ইমান দিনৰ মই যাবলৈ ওলাইছোঁ তাৰপিছত ঘপককৈ ওলাইছেহি খং উঠে কি হ'ল কেলে তই ভয় আছনো এই বাহিৰলৈকে গৈছে গুমগুমনি মাতটা শুনক তেহেঁতি পৰা হ'লে মই ডাঙৰকৈ বকিহে দেখালোহেঁতেন মা ঘৰলৈ যাবলৈ ওলাইছোঁ ঘপককৈ ওলাইছে তেহেঁতি মোক কি মন নাযায় নেকি যাবলৈ তেহেঁতি হ'ল বুলি ওচৰতে আহি দিব পিলিক এই হ'ব আৰু দিয়াচোন কাইলৈ যাবা আজি এতিয়া ধুনীয়াকৈ ভাত সাজ খাওঁ লগে ভাগে হ'ব দিয়া এইবোৰ খং চং কৰি থাকিব নালাগে ধুনীয়াকৈ ভাত পানী মই হাঁহটো মাৰোঁগৈ ধুনীয়াকৈ বনাই মেলি খাম কাইলৈ যাবা দিয়া হ'ব কাইলৈকে যাম আজি যাবলৈ যিটো মন গৈছিলে নহয় কাইলৈ আকৌ সেইটো মন নাযায় আৰু মনৰ উৎসাহ উদ্দীপনা চব মনতে শেষ হৈ গ'লগৈ কেলেনো বিয়া সোমাইছিলোঁ এইবোৰ ঘৰলৈ মুঠতে কৈছোঁ নহয় মানুহটোৱেও বুজি নাপায় বোলে ভণ্টিহঁত তহঁতি থাক বোলে এই বোলে যাওক বোলে নিজৰ মানুহটোৱে নিজৰ ফালে ক'লেহে এখা তেহেঁতি বুজি পাব তেহেঁতি আকৌ সেইবোৰ বুজি নাপায় নিজৰ সেই ভনীয়েকজনী ওচৰতে বিয়া দি লৈছে আৰু টিলিক লগ খাই থাকিব ভাত পানী খাই থাকিব মোৰ ভাই ককাই নাই নহয় চব মৰিলে মই চব অকলশৰীয়াহে সেইকাৰণে যাবলৈ নাপাওঁ একো নহয় বাদ দিয়া এই মনৰ উৎসাহ উদ্দীপনাবোৰ শুকাই ককৈয়া মৰা বস্তু নহয় এই কাইলৈ আকৌ জাগিব দিয়া হ'ব দিয়া ছোৱালী মই থৈ যাম কাইলৈ মই অকলে যাম এমাহমান থাকিম মই ছোৱালী থৈ যাম মই